হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা বিগ আপডেট। আজিৰ আপডেটটো হৈছে যে চৰকাৰৰ ফালৰ পৰা অংগনবাদী কেন্দ্ৰক লৈ বিশেষ পদক্ষেপ হাতত লৈছে। প্ৰত্যেক অংগনবাদী কেন্দ্ৰত প্ৰদান কৰিব চৰকাৰী ধন। বন্ধুসকল, এই অংগনবাদী কেন্দ্ৰত আপোনাৰ কিহৰ বাবে চৰকাৰী ধন প্ৰদান কৰিব আৰু কিমান টকা কৰিব, অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে। বন্ধুসকল, আপোনালোকে চাই থাকক। মোৰ ভিডিঅ'ত সবিশেষ দেখাই যাম, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো দেৰি নকৰি আপোনালোকে নিউজটো পোনপ্ৰথমে চাই লওক। অংগনবাদী কেন্দ্ৰৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। অংগনবাদী কেন্দ্ৰৰ বাবে ৰাজ্য চৰকাৰৰ এক বিশেষ পদক্ষেপ। 2000 অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 500 কোটি অনুমোদন। ৰাজ্য কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2000 অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 500 কোটি অনুমোদন। প্ৰথমবাৰৰ বাবে দেশৰ ৰাজধানীত অনুষ্ঠিত হৈ যায় কেবিনেট বৈঠক। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী কেন্দ্ৰবিলাক পাৰ চৰাইৰ বাহৰ দৰে বনোৱা হৈছিল। তাত পাৰও থাকিব নোৱাৰে, ল'ৰা ছোৱালী পঢ়া শুনা কৰা বেলেগ কথা। কেন্দ্ৰীয় চৰকাৰৰ বহুত টকা সেই সময়ত অপব্যয় কৰা হ'ল। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি অংগনবাদী কেন্দ্ৰবিলাকক মডেল অংগনবাদী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিম। ডাঙৰ দীঘল সুন্দৰ কৰি আমি নিৰ্মাণ কৰিম। আজিৰ দিনটোত আমি কাৰ্বি আংলঙত 140টা নতুন অংগনবাদী কেন্দ্ৰ বনাবৰ বাবে 310 কোটি টকা আমি কাম আজিৰ পৰা আমি আৰম্ভ কৰিম। শ্ৰদ্ধা ৰাইজ, লাহে লাহে কাৰ্বি আংলঙৰ প্ৰায়বোৰ অংগনবাদী কেন্দ্ৰই আমি মডেল অংগনবাদী কেন্দ্ৰলৈকে নিৰ্মাণ কৰিম। শ্ৰদ্ধা ৰাইজ, আমাৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত আমি আয়ুষ্মান ভাৰত ৱেলনেছ চেণ্টাৰো আজি আমি নিৰ্মাণৰ কাম হাতত লৈছোঁ। সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2000 অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 500 কোটি অনুমোদন আগবঢ়োৱা হৈছে। দেশৰ ৰাজধানীত ৰাজ্যৰ প্ৰথম কেবিনেট। 2000 অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 500 কোটি অনুমোদন। অংগনবাদী কেন্দ্ৰৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পোনপ্ৰথমবাৰৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু অংগনবাদী কেন্দ্ৰৰ বাবেও এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে 500 কোটি টকাৰ অনুমোদন আগবঢ়োৱা হৈছে। 2000 অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাবে এই 500 কোটি টকা অনুমোদন জনোৱা হৈছে। ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পোনপ্ৰথমবাৰৰ বাবে দেশৰ ৰাজধানীত অনুষ্ঠিত হৈছে কেবিনেট বৈঠক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগতে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব। যিসকল বন্ধুৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বন্ধুসকল, মোৰ ভিডিঅ'টো ৱাচিং কৰাৰ বাবে সকলোকে ধন্যবাদ।